আমি এই মুহূৰ্তত উপস্থিত আছো পুৰাণা বাগবাৰ সমষ্টি আৰু বৰ্তমানৰ নৱগঠিত চেঙা বিধানসভা সমষ্টিত। এই পুৰাণা বাগবাৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ আজি আমি আলোচনা কৰিম 1967 চনৰ মাৰ্চ মাহত জন্মগ্ৰহণ কৰা বিধায়ক শ্বেৰমান আলী আহমেদৰ জন্ম লগ্নৰ পৰা বিধায়ক হিচাপে আত্মপ্ৰকাশ কৰালৈকে সমগ্ৰ জীৱন সংগ্ৰাম। প্ৰতিটো মুহূৰ্ততে চৰকাৰৰ বিৰুদ্ধে এক শক্তিশালী কণ্ঠ হিচাপে পৰিচিত অসমৰ ৰাজনৈতিক জগতৰ এক সুপৰিচিত মুখ হৈছে বিধায়ক শ্বেৰমান আলী আহমেদ। বন বিভাগৰ চাকৰিৰ পৰা আৰম্ভ কৰি বিধানসভাৰ বিৰোধী আসনলৈকে তেওঁৰ এই যাত্ৰা এক অদম্য যোদ্ধাৰ কাহিনী। আজি আমি আলোচনা কৰিম শ্বেৰমান আলী আহমেদৰ জন্ম লগ্নৰ পৰা বিধায়ক হিচাপে আত্মপ্ৰকাশ কৰালৈকে সমগ্ৰ জীৱন সংগ্ৰাম। শাসক পক্ষৰ স্বৈৰাচাৰী আচৰণৰ বিৰুদ্ধে সদায় দৃঢ়ভাৱে মাত মাতি অহা স্পষ্টবাদী আৰু প্ৰভাৱশালী নেতা হিচাপে শ্বেৰমান আলী আহমেদে ইতিমধ্যে অসমৰ ৰাজনীতিত এক সুকীয়া স্থান দখল কৰিছে। 1967 চনৰ মাৰ্চ মাহত জন্মগ্ৰহণ কৰা শ্বেৰমান আলী আহমেদে মন্দিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা 1983 চনত অসমীয়া গণিত আৰু আৰবী বিষয়ত লেটাৰ নম্বৰসহ ষ্টাৰ মাৰ্ক লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু অসমৰ ভিতৰত 23তম স্থান দখল কৰি ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত কটন মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত নামভৰ্তি কৰে আৰু গণিত বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত প্ৰাক স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। 1987 চনত অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত দুবছৰীয়া বন সংপালক ফৰেষ্ট ৰেঞ্জাৰ পাঠ্যক্ৰমৰ বাছনি পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰে আৰু দাৰ্জিলিং কাৰ্চিয়ঙত থকা ইষ্টাৰ্ণ ফৰেষ্ট ৰেঞ্জাৰ কলেজৰ পৰা স্নাতক পৰ্যায়ৰ দুবছৰীয়া বন আৰু আনুষংগিক বিষয়ৰ পাঠ্যক্ৰম সমাপ্ত কৰি বন বিভাগত চাকৰি জীৱনৰ পাতনি মেলে। প্ৰায় 24 বছৰ কাল বন বিভাগত সুখ্যাতিৰে চাকৰি কৰি 2010 চনৰ 30 ছেপ্টেম্বৰত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে। চাকৰিকালত শ্ৰী আহমেদে আছাম ফৰেষ্ট ৰেঞ্জাৰ এছ'চিয়েশ্যনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে আৰু ক্ৰমাগতভাৱে নৰ্থ ইষ্ট ফৰেষ্ট ৰেঞ্জ অফিচাৰ্ছ ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক আৰু অল ইণ্ডিয়া ফৰেষ্ট ৰেঞ্জ অফিচাৰ্ছ ফেডাৰেশ্যনৰ ইষ্টাৰ্ণ জোনৰ আহ্বায়ক কনভেনৰ হিচাপে সেৱা আগবঢ়ায়। ইয়াৰ উপৰিও ইনচাফ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সভাপতি হিচাপে সমাজৰ কল্যাণৰ হকে আত্মনিয়োগ কৰে। এই স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে প্ৰায় 10,000 দৰিদ্ৰ ৰোগীক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায় আৰু কেইবা শতাধিক মেধাৱী অথচ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক ছাত্ৰবৃত্তি প্ৰদান কৰে। জনকল্যাণমূলক এই কামসমূহৰ বাবে শ্বেৰমান আলী আহমেদে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰে। 2011 চনত অসম বিধানসভাৰ নিৰ্বাচনত 45 নং বাগবৰ বিধানসভা সমষ্টিৰ পৰা AITF দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি 32,311টা ভোটৰ ব্যৱধানত ৰাজীৱ আহমেদক পৰাজিত কৰি প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়। দলীয় নেতৃত্বৰ লগত লোকসভা নিৰ্বাচন কেন্দ্ৰিক মনোমালিন্য হোৱাত AITF দলে 2014 চনত শ্বেৰমান আলী আহমেদক দলৰ পৰা নিলম্বন কৰে। 2016 চনত তেখেতে কংগ্ৰেছ দলত যোগদান কৰে আৰু সেই বছৰতে পুনৰ বাগবৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি 43,433টা ভোটত AITF দলৰ প্ৰাৰ্থী শ্বেখ আব্দুল হামিদক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়। 2021 চনত পুনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ 13,942টা ভোটৰ ব্যৱধানত AITF দলৰ প্ৰাৰ্থী ৰাজীৱ আহমেদক পৰাজিত কৰি তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয় শ্বেৰমান আলী আহমেদ। জনসাধাৰণৰ মাজত সদায় সক্ৰিয় উপস্থিতি আৰু প্ৰাণৱন্ত নেতৃত্বৰ বাবে তেওঁ এজন জননেতা হিচাপে পৰিচিত। সমাজৰ সমস্যাসমূহৰ সমাধান, উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ আৰু জনকল্যাণমূলক কাম কাজত তেওঁ নিজকে সম্পূৰ্ণৰূপে উৎসৰ্গা কৰিছে। 2011 চনৰ আগলৈ অসমৰ ভিতৰতে অতিকৈ পিছপৰা অঞ্চল হিচাপে জনাজাত বাগবৰ সমষ্টি শ্বেৰমান আলী আহমেদৰ 15 বছৰীয়া কাৰ্যকালত সকলো ফালৰ পৰাই উজ্বলি উঠিছে। তেখেতৰ কাৰ্যকালত ৰাস্তা ঘাট, দলং, স্কুল, কলেজ, স্বাস্থ্যকেন্দ্ৰ, বিদ্যুৎ সেৱা আদিৰ ক্ষেত্ৰত বাগবৰ সমষ্টিৰ ৰাজ্যখনৰ ভিতৰতে এক জাকত জিলিকা সমষ্টি। আনকি দুৰ্গম চৰাঞ্চলতো আটকধুনীয়াকৈ ৰাস্তা ঘাট, ঘৰে ঘৰে বিদ্যুৎ সংযোগ, নতুন নতুন শিক্ষানুষ্ঠান, স্বাস্থ্যকেন্দ্ৰ আদিৰ স্থাপনে উন্নয়নৰ ক্ষেত্ৰত চৰাঞ্চলক এক নতুন মাত্ৰা প্ৰদান কৰিছে। সেয়েহে তাহানিৰ দুৰ্গম চৰাঞ্চলত আজি গঢ় লৈ উঠিছে নতুন নতুন বাণিজ্যিক কেন্দ্ৰ। আৰ্থ সামাজিক শৈক্ষিক ক্ষেত্ৰত এই অভূতপূৰ্ব উন্নয়নে চৰাঞ্চলৰ মানুহৰ জীৱনলৈ কঢ়িয়াই আনিছে এক বৈপ্লৱিক পৰিৱৰ্তন। ইয়াৰ উপৰিও আৰ্তজনক সহায়, দুখীয়া ছাত্ৰ ছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই বহু পৰিয়ালৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিছে।
শ্বেৰমান আলী আহমেদে অসমৰ এক জ্বলন্ত সমস্যা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াক লৈ সদায় শক্তিশালীভাৱে দাবী উত্থাপন কৰি আহিছে। শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ গৰাখহনীয়া সামগ্ৰিকভাৱে নিয়ন্ত্ৰণ কৰাৰ লগতে স্বাধীনোত্তৰ সময়ছোৱাত গৰাখহনীয়াত গৃহহীন হোৱা সকলো পৰিয়ালক সংস্থাপন দিয়াৰ বাবে সদায় এক সৰব ভূমিকা পালন কৰি আহিছে তেখেতে। শ্ৰী আহমেদে চৰচাপৰিত বসবাস কৰা সকলোকে পট্টা প্ৰদানৰ পোষকতাও কৰি আহিছে। ৱাকফ সম্পত্তি উদ্ধাৰৰ ক্ষেত্ৰত শ্বেৰমান আলী আহমেদে বিধানসভাৰ ভিতৰে বাহিৰে সদায় সৰব ভূমিকা পালন কৰিছে। বিধানসভাৰ মজিয়াত শ্ৰী আহমেদৰ প্ৰশ্ন আৰু দাবীৰ পৰিপ্ৰেক্ষিতত অসম বিধানসভাই 2015 চনত ৰাজ্যখনত থকা ৱাকফ সম্পত্তিৰ অধ্যয়ন আৰু প্ৰতিবেদন প্ৰস্তুতিৰ বাবে বিধানসভাৰ সদস্যৰ এক সমিতি গঠন কৰি দিয়ে আৰু শ্ৰী আহমেদক এই সমিতিৰ কনভেনৰ হিচাপে নিযুক্তি দিয়া হয়। 1983 চনৰ অসম আন্দোলনৰ ঘটনাক লৈ 2021 চনত শ্বেৰমান আলী আহমেদৰ এক মন্তব্যই ব্যাপক বিতৰ্কৰ সৃষ্টি কৰে আৰু কংগ্ৰেছ দলে তেওঁক দলৰ পৰা নিলম্বন কৰে। সমষ্টি পুনৰ নিৰ্ধাৰণ ডেলিমিটেশ্যনৰ ফলত বাঘবৰ আৰু জনীয়া বিধানসভা সমষ্টি বিলুপ্ত হৈ যায়। ইয়াৰ পৰিণতিত পুৰণি বাঘবৰ সমষ্টিৰ কিছু অংশ চেঙা সমষ্টিত আৰু বাকী অংশ নৱগঠিত মন্দিয়া বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হয়। বিধায়ক শ্বেৰমান আলী আহমেদ আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত নৱগঠিত চেঙা সমষ্টি আৰু মন্দিয়া সমষ্টিৰ কোনটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব সেই বিষয়ে দুয়োটা সমষ্টিৰ ৰাইজৰ মাজত এতিয়া সৰব আলোচনা পৰিলক্ষিত হৈছে। এফালে চেঙাৰ সমষ্টিৰ ৰাইজে বিচাৰিছে তেওঁ চেঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰক, আনফালে মন্দিয়া সমষ্টিৰ ৰাইজে বিচাৰিছে তেওঁ মন্দিয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে। এতিয়া শ্বেৰমান আলী আহমেদে আগন্তুক 2026 চনৰ যি বিধানসভা নিৰ্বাচন আছে সেই বিধানসভা নিৰ্বাচনত কোনটো দল আৰু কোনটো সমষ্টিৰ পৰা তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেয়া সময়ত নিৰ্ধাৰণ কৰিব।